কিন্তু কলেজত থাকোতে এনেকুৱা এটা খবৰ পালো কেতিয়াও আশা কৰা নাছিলো যে এনেকুৱা এটা খবৰ পাম ইমানেই বেছি বেয়া খবৰ কি কম আৰু মানে কবলে ভাষা নাই বুজিটো পাইছে কি কৈছো মানে হেল্ল' গাইজ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো কিন্তু আপোনালোকক স্বাগতম জনাই মই এতিয়া শুই যাম কাৰণ এতিয়া ৰাতি প্ৰায় 1টাই বাজিল 12:58 আৰু ভোক লাগিছে বহুত প্ৰথমতে কিবা এটা খাই লও তাৰ পিছত মই শুই যাম আৰু বাকিখিনি ভিডিঅ' ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিম খাব নেকি গাইজ বহুত টেষ্টি মইতো খাম এতিয়া ভোক লাগিছে বহুত আৰু খাই পেলাই শুই যাম ওচৰত থাকিলে আপুনিও খাব পাৰিলে হেতেন দিলো হেতেন কিন্তু এতিয়া কি কৰিম উপায়টো নাই আপুনি ওচৰত নাই মই অকলে খাই আছো আৰু গুড মৰ্নিং গাইজ সকলোকে মই বাৰু উঠা নাই মুখ হাত ধোৱাই নাই বিছনাতে বহি আছো আৰু আজি ক্লাছ মানে অলপমান দেৰিৰ পৰা আছে 10টা মান বজাৰ পৰা আছে এতিয়া উঠি মুখ হাত ধুই বিছনা ঠিক কৰি মই আকৌ ওলাই যাম আৰু ক্লাছলৈ বুলি আৰু ভিডিঅ'টো এনেকৈ কন্টিনিউ হৈ থাকিব তাৰ মাজে মাজে যেতিয়া টাইম পাও তেতিয়াই Anturaj vlogger to teach him. বেছি বগা হৈ গ'ল নেকি কলেজৰ পৰা আহি থাকোতে মই আকাশখন দেখিলো কি ধুনীয়া ভাবিলো অকমান ৰেকৰ্ডিং কৰি আপোনালোকক দেখুৱাই দিও কি ধুনীয়া লাগিছে চাওকচোন ভগৱানৰ কি অপূৰ্ব সৃষ্টি হৰক যেন লাগিছে একেবাৰে গাইজ মই কলেজৰ পৰা আহিলো তাৰ পিছত আহিয়ে শুই গলো ভাগৰ লাগিছিল বহুত আৰু অলপ আগতে উঠি মই আকৌ আন্দিনাৰ নিচিনাকৈ চাহ খাব গলো আকৌ চাহ খাই আহি এতিয়া টেবুলত বহিছো বাৰু কিন্তু কলেজত থাকোতে এনেকুৱা এটা খবৰ পালো কেতিয়াও আশা কৰা নাছিলো যে এনেকুৱা এটা খবৰ পাম ইমানেই বেছি বেয়া খবৰ কি কম আৰু মানে কবলে ভাষা নাই বুজিটো পাইছে কি কৈছো মানে আপোনালোকে গমে পাইছে আজি অসমৰ মানে ইতিহাসৰ এটা বহুত বেয়া দিন হৈ থাকিব আজিৰ দিনটো কাৰণ অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ মৃত্যু হৈছে আজি আমাৰ অনাকাংক্ষিত মৃত্যু আৰু অকাল মৃত্যু কাৰণ ইমান কম বয়সতে এনেকুৱা এজন জনপ্ৰিয় অভিনেতাৰ মানি ল'ব নোৱাৰি মই যেতিয়া ষ্টেটাছ দেখিছো মই বিশ্বাসই কৰিব পৰা নাই মই কিবা প্ৰেং চেং বুলি ভাবিছিলো মানে তাৰ পিছত যেতিয়া লাহে লাহে সবৰে ষ্টেটাছ দেখিলো তেতিয়াহে গম পাইছো আসলতে ঘটনাটো সঁচা আৰু আমাৰ অসমৰ বহুত বেছি অপূৰণীয় ক্ষতি অসমৰ বুলিয়ে নহয় এজন মানুহৰ মৃত্যু হলে সঁচাকৈ সেইটো বহুত দুখ লগা ঘটনা কিন্তু এজন শিল্পীৰ মৃত্যু এজন সাহিত্যিকৰ মৃত্যু এজন গায়কৰ মৃত্যু এইটো সমাজ এখনৰ কাৰণে অপূৰণীয় ক্ষতি এইটো ক্ষতি কেতিয়াও পূৰণ নহয় বেলেগ এজন মানুহ আহিব বেলেগ এজন শিল্পীৰ জন্ম হ'ব কিন্তু কিশোৰ দাস কেতিয়াও ঘূৰি নাহে তেওঁৰ লগত যিখিনি গুণ আছিল তেওঁৰ যিখিনি কোৱালিটি আছিল সেইখিনি তেওঁৰ লগত গুচি গ'ল এটো হয় যে তেওঁ যিকিটা দিন জীয়াই থাকিল তেওঁ বহুত ভাল কাম কৰিলে কিন্তু আমাৰ মাজত আৰু বেছিকৈ জীয়াই থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু আমাৰ বহুত বেছি উন্নতি আমাৰ সমাজখনৰ উন্নতি হ'লেহেঁতেন আমাৰ সাংস্কৃতিক দিশটোৰ উন্নতি হ'লেহেঁতেন এইটো মই বহুত বিশ্বাস কৰোঁ কি কৰিব মানি ল'ব নোৱাৰা নিচিনা ঘটনা আৰু আজিকালি কি হ'ব ধৰিছে গম নাপাওঁ মৃত্যু ইমান বেছি সহজ বহুত বেছি সহজ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই